হে উলটিবই নুখুজে দেখিছেনে? বাৰু যি কি নহওক, মই নাজমিন আপোনালোক সকলোলৈ ভোগালী বিহুৰ অশেষ শুভেচ্ছা আগবঢ়ালোঁ। বিহু বুলি আজি অলপ চিতল মাছ আনিছে, তাকে ভাবিলোঁ বনাওঁ আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মাছখিনি ভালকৈ ধুই ল'লোঁ আৰু এইফালে পিঁয়াজখিনি কাটি ৰেডি কৰি লওঁ বলকচোন। জলকীয়া মই এটাই লৈছোঁ, বেছি হ'লে ল'ৰা ছোৱালীহালে খাব নোৱাৰিব। এইফালে নহৰু আৰু অকণমান আদা থেতেলি লওঁ। এয়া কেৰাহীত তেল দিলোঁ। এতিয়া পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি অকণমান সময় লাৰি ল'ম। তাৰপিছত এয়া খুন্দি থোৱা আদা নহৰুখিনিও দি দিম তাতে। অকণমান সময় লাৰি ল'ম আৰু তাৰপিছত ইয়াতে নিমখ, হালধি গুড়ি আৰু জিৰা গুড়ি দি লাৰি ল'ম। মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে মাছখিনিও দি ল'লোঁ। মাছখিনি দিও অকণমান সময় লাৰি ল'ব লাগিব শুকানকৈ। এয়া মাছটুকুৰ ওলটাওঁতে কিন্তু মই বৰ কষ্ট পাওঁ দেই, পটককৈ ওলটিবই নোখোজে কিবা। এয়া ৰং হ'বৰ কাৰণে অকণমান চিলি পাউডাৰ দি দিছোঁ। অকণমান ভাজি ল'ম এতিয়া শুকানকৈ। অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াতে মই অলপ পানী দি সিজিবলৈ দিম অকণমান সময়। এয়া লাৰি চাৰি দিম। মাছখিনি ওলটাই দিব লাগিব অলপ, এই পিঠিটো হ'ব লাগিব। এয়া ওলটাই দিলোঁ। ইয়াতে আৰু অলপ পানী দি আৰু অলপ সময় এনেকৈ সিজিবলৈ দিম। এইফালে মটৰখিনি এৰুৱাই লওঁ। মটৰখিনিৰ লগতে অকণমান পানী দি তৰকাৰীখন ভালকৈ লাৰি চাৰি মই 20 মিনিটমানৰ বাবে মিডিয়াম ফ্লেমত ঢাকনিখন বন্ধ কৰি সিজিবলৈ দিম। এইফালে দাইলখনো বহাই দিলোঁ। বেলেগ চব্জি বনোৱা নাই কাৰণে দাইলতে আলু দি দিছোঁ। এইফালে ধনিয়াৰ পাতখিনি ভালদৰে ধুই কাটি লওঁ। এয়া তৰকাৰী হৈয়ে গ'ল। দাইলৰো হুইচেল মাৰিলে, ভাতো হৈছে। এয়া ধনিয়াৰ পাতখিনি দি অকণমান সময় ঢাকনিখন বন্ধ কৰি থৈ দিম। আহকচোন বাঢ়ি লওঁ। ভিডিঅ'টো ভাল লাগিছেনে বাৰু? ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেনেহ'লে আজিলৈ বাই।